কি খবৰ আপোনালোকৰ আপোনালোকে চাই আছে মই ইউএছ ব্লগ তো চাই থাকোঁ তো আপোনালোকক এটাই অনুৰোধ ইমান যে ৰ'দ দি আছে আপোনালোকে একটা ক'ব নোৱাৰে নে সূৰ্য দেৱতাক তো অলপমান কৈ দিয়ক আমাকো অলপমান সুবিধা থাকে যে লবাৰ কাটিব ইমান ৰ'দত লবাৰ কাটিব নাপাওঁ নহয় ইমান কষ্ট কৰিব নাপাওঁ যেহেতু দুখীয়া মানুহ এইটো কাৰণে ইমান কষ্টত কাম কৰিব নাপাওঁ এইটো কাৰণে সূৰ্য দেৱতাক অলপমান জনাই দিয়ক মোৰ ফালৰ পৰা সূৰ্য দেৱতাক জনাইছোঁ তথাপি ই নামানে এইটো কাৰণে আপোনালোকে অলপমান জনাই দিয়ক এইটো কাৰণে অলপমান ভাল লাগিব মোৰ এইটোই অনুৰোধ যে সকলোৱে যাতে সূৰ্য দেৱতাক অলপমান জনাওক যে ইমান অলপমান কম কৰি দে এইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ তো চাই থকা ভিডিঅ'টো শেষলৈকে আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা নতুন ভিডিঅ' পাই থাকিব নেকি কোৱা তো চাই থকা ভিডিঅ'টো শেষলৈকে তো বলক হেল্ল' ফ্ৰেণ্ড কি খবৰ আপোনালোকৰ তো দেখা পাই আছে ৰাতিপুৱা গ্লান লৈ কিনে লবাৰ কাটিব যাই আছোঁ জেমক লৈ কিনে এইফালে তামাম ৰ'দ দিছে লাহেকৈ কাটিম ধীৰে তামাম ৰ'দ দি আছে এইটো কাৰণে কিনো কৰিম গৰীব মানুহ লবাৰ নাকাটিলে খাবও নাপাওঁ চলিব লাগিব আৰু এনেকুৱা নেকি ধনী মানুহটো এতিয়ালৈকে টোপনিৰ পৰা উঠা নাই চাগে দুখীয়া মানুহ 4টাৰ পৰা উঠি কিনে লবাৰ কাটিব যাব লাগে এই অৱস্থা হৈ আছে চাওক কিনো কৰিম কপালতে এনেকুৱা আছে চাগে তো চাই থাকক ভিডিঅ'টো শেষলৈকে তেতিয়া যাই আছোঁ লবাৰ কাটিব এনেকৈ আঠা ওলাই চাওক কি মজা কৰি বঢ়িয়া কৰি কাটিছোঁ ধুনীয়াকৈ কাঠা ওলাইছে এইবাৰ এইফালে দেখা পাইছে পথাৰ খালী পথাৰকেইটা ইফালে চব পথাৰ ইফালেও ইফালে চব লবাৰ বাগান তো যিহেতু ইমান গৰম আহিছে এইটো লবাৰ কাটিব আহিছোঁ মই চাওক জংঘল এইফালে ৰ'দ দি আছে পুৰা তামাম তো ইয়াতে কাটিম লবাৰ তো এটা কাটিছে কয়টামান ইফালে 4টা 5টামান তো এতিয়া কাটিম লবাৰ তো লবাৰ কাটি কিনে লগ পাই আছোঁ নেকি তো ব্লগ হৈ গ'ল তো এতিয়া কালেক্ট কৰিব আহিব লাগিব অলপমান 1.5 ঘণ্টামান থাকি কিনে কিছুমানে নাজানে যে কালেক্ট কৰিব মানে কি তো এনেই গাঁৱলীয়া মানুহকেইটা জানিব যোনে লবাৰ কাটে বা যোনে গাঁৱৰ লবাৰ থাকে তাতে জানিব কি কালেক্ট কৰা মানে কি বা কালেক্ট কৰা কি কৈছে এই কথাটো কালেক্ট কৰা মানে হ'ল যে এই আঠাকেইটা যে ওলাই কিনে থাকিব তেতিয়া মানে আঠাটো ল'ব আহিব লাগিব সকলো মানুহে নাজানা নহয় বেছিভাগে নাজানাও থাকে তেতিয়া পুৰা লবাৰ চবাৰ কাটা হৈ গ'ল তো এতিয়া যাই আছোঁ এইফালে চাওঁ না পুৰা খালি পথাৰ পুৰা টিলাত কি মজা ইমান ৰ'দ চাওক এনেকুৱা জেবুং কৰি কিনে কাটিব লাগে এইটো জেবুং বুলি কয় আমি কয় বাৰু বাখা আমাৰ বাখা দি জেবুং বুলি কয় তোমালোকৰ বাখা দি কি কয় কমেণ্ট কৰি জনাবচোন মজা ভিউজ ইমান ৰ'দৰ মাজত তো ইফালে আছে চাওক ইমান ধুনীয়াকৈ ৰ'দ পৰি আছে দেই কি মজা কৰি
পথাৰৰ ভিউকেইটা চাওক কেনেকুৱা লাগে ভিউজকেইটা পানী পানী হৈ গৈছে দেই পুখুৰীটা কিছুমান পিছত গা ধুৱাই ভাল হ'ব কি মজা কৰি ধুনীয়া চাওক কি মজা ভিউজ না পথাৰ কিছুমান পিছত বৰষুণ দিলে ধান ৰৈ দিব বা কিছুমান পিছত বৰষুণ দিলে মাছ মাৰা হ'ব এই পথাৰকেইটাত পুৰা খাৰী মাছ মাৰাকেইটা হ'ব জাকৈ লৈ কোনোবাকেইটা জাল লৈ কিনেও আহে বাৰু বেছিভাগে জাকৈ লৈ আহাই বেছি ইয়াতে আৰু এইকেইটা এইটো কি গাছ বুলি কয় নাজানো ফলকেইটা তামাম ফুলিছে চাওক এইটো কি ফল বুলি কয় আপোনালোকে জনাওকচোন কমেণ্ট কৰি মই নাজানো বাৰু আমি এনে আমাৰ ভাষাতে গেন্দা কলা বুলি কয় বাৰু আপোনাৰ ভাষাতে কি কয় কমেণ্ট কৰি জনাওক কি মজা কৰি আহি ঘৰ পাই গ'লো তো এতিয়া ভৰি হাত ধুই কিনে চাহ পানী খাই লোৱা আগতে তো তাৰপিছত লগ পাই আছোঁ তো ভিডিঅ'টো চাই থাকিব শেষলৈকে তো চাহ পানী খাই কিনে লগ পাই আছোঁ কি মজা কৰি আহিলোঁ চাহ তাহ খাই কিনে বঢ়িয়া কৰি আকৌ চাইকেল লৈ কিনে আহিলোঁ মজা কৰি এইবাৰ কালেক্ট কৰি কিনে লৈ যাম আৰু 1.5 ঘণ্টা টাইম ৰখি হৈ গ'ল এতিয়া 1.5 ঘণ্টা তো এতিয়া কালেক্ট কৰি কিনে লৈ যাওঁ নি কি কোৱা বন্ধু বান্ধৱীসকল आयो क्या हालत हो गया ये साइकिल का क्या हालत हो गया यार कुछ नहीं बोलो रहने दो क्या ही बोलो इमान रूट पोकातानर माझे माझे खुरु खुरु आली ओइ खुरु खुरु आली আগতে শুনিছিলোঁ গানটো বহুত আগৰ इतना सारा रोड किनका रोड रे बाप रे बागान ইয়াতে মই কালেক্ট কৰিম য'ত মই লবাৰ কাটিব আহিছোঁ তো ইয়াতে লবাৰ কাটিব আহিছোঁ ইয়াৰ পৰা এনেকুৱা কৰি ডাঙৰ বহুত ডাঙৰ টোটেল 180টা মান থাকিব ডাল মানে গছ 180 ডাল মান থাকিব ইয়াত তো আঠা কিমান হৈ আছে তো চাক আঠা কিমান ওলাইছে না কিমান ওলোৱা নাই এই ডালখন কেনেকুৱা পাইছে বে ও মাই গড বেছি ওলোৱা নাই বাৰু আঠাকেইটা বেছি ওলোৱা নাই আজি বহুত ৰ'দ দি আছে ন এইটো কাৰণে ৰ'দৰ কাৰণে শুকাই গৈছে এতিয়া আৰু নাই অলপ মানুহে ওলাইছে আঠাকেইটা শুকাই গৈছে ন এইটো কাৰণে নাই তো বেছি দেৰি নকৰোঁ মই কালেক্ট কৰা ষ্টাৰ্ট কৰিম তো যেটো কালেক্ট কৰি কিনে লৈ যাম তেতিয়া লৈ যাই কিনে আপোনালোকক বনাৱাকেইটা দেখাই দিম কেনেকা বনাই বা ইচিত কেনেকা লাগে বা পানী কিমান লাগে আঠা 1 লিটাৰ কিমান পানী দিব লাগে বা সব দেখাই দি আছোঁ তো বেছি দেৰি নকৰোঁ তো তাতে লগ পাম য'ত লবাৰ বনাই তাতে তো চাই থাকক শেষলৈকে তো য'ত লবাৰ বনাই তাতে লগ পাম তো মই ষ্টাৰ্ট কৰোঁ কালেক্ট কৰিব তো লবাৰ চবাৰ বনাই কিনে ঘৰত আহিলোঁ তো ঘৰত আহি কিনে গাও ধুলোঁ চাফা হৈ কিনে পূৰা আপোনালোকক এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল এইটো কাৰণে আপোনালোকক লবাৰ বনোৱা ভিডিঅ'কেইটা দেখাব নোৱাৰিলোঁ কাৰণ এটা ডাঙৰ কিবা হৈ গ'ল মানে প্ৰব্লেম এইটো কাৰণে দেখাব নোৱাৰিলোঁ ভিডিঅ' বনাব নাপালোঁ এইটো কাৰণে আহি কিনে জলদি গা চা ধুই কিনে কিবা হ'লোঁ তো বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো তো এইখিনি আছিল ভিডিঅ'টো শেষলৈকে চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু ফ্ৰেণ্ডৰ মাজত লাইক কৰি কিনে শ্বেয়াৰ কৰি দিব তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে নতুন ভিডিঅ' পাই থাকে তো আজিলৈকে এৰিলোঁ তো নেক্সট ভিডিঅ'ত লগ পাম তো বাই